আগন্তুক শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ যেহেতু ব্যস্ত দেখা পোৱা গৈছে সাজ সজ্জাৰ লগতে আপোনালোকৰ যি ড্ৰেছ যিসমূহ আপোনালোকে দেখিছোঁ পূৰ্ণ প্ৰস্তুতিত ৰাসৰ বাবে প্ৰস্তুতি চলাই আছে কি ক'ব? হয়, আজি এতিয়া আগন্তুক ৰাসটো সমাগত, গতিকে আমি ড্ৰেছ আৰু মেকআপৰ লগত জড়িত ক্ষুদ্ৰ ব্যৱসায়ী, যিহেতু অকল আমিয়ে নহয়, এই আমাৰ গহপুৰ অঞ্চলত বহুতো আছে। তথাপিও আমি আজি প্ৰায় 15 বছৰ ধৰি এই ব্যৱসায়ৰ লগত জড়িত আৰু এই সময়ত ব্যস্ততাটো অলপ বেছি, যিহেতু ৰাস আৰু অহা 4-5 তাৰিখৰ পৰা ৰাস আৰম্ভ। গতিকে বৰ্তমান অলপমান ৰাসৰ অৰ্ডাৰ আছে আমাৰ এই গহপুৰ অঞ্চলতে। আপোনাৰ ছয়দুৱাৰৰ ভিতৰত গহপুৰ, বালিজান, বৰঙাবাৰী, ঘাঁহিগাঁও আৰু ধোবাবৰ পৰা গমেৰীঘাট, আমাৰ এই অঞ্চলৰ ভিতৰত ৰাস যথেষ্ট জেগাত আছে যিহেতু। গতিকে আমাৰো কামৰ পৰিমাণটো অলপ এতিয়া বৰ্তমান বাঢ়িছে আৰু যিহেতু অৰ্ডাৰো আছে যথেষ্ট এই ৰাসৰ, গতিকে বৰ্তমান ইয়াৰ কাম চলি আছে আৰু কি হয় চাওঁ। আগন্তুক বিভিন্ন ৰাসৰ সমিতিসকলে যোগাযোগ কৰি আছে বৰ্তমান আৰু আমিও সেইমতে আগবাঢ়ি গৈ আছোঁ। বৰ্তমান সময়ত আপোনালোকৰ যি এইবাৰ যিহেতু নতুন বৰ্ষ হিচাপে এইবাৰ আমি দেখিছোঁ আপোনালোকৰ ব্যতিক্ৰমী কিছুমান আপোনালোকে ড্ৰেছ আনিছে। এনেকুৱা ধৰণৰ ড্ৰেছসমূহ এতিয়ালৈকে কিমান আপোনালোকে অৰ্ডাৰ লাভ কৰিছে? হয়, এতিয়া মানে এনেকুৱা হয়, প্ৰতিটো বছৰে নতুন বছৰত নতুন ধৰণৰ ডিজাইন, নতুন ধৰণৰ মডেল বিচাৰে ৰাইজে। গতিকে সেই ৰাইজৰ লগত মিলি চলিবৰ কাৰণে আমিও নতুন ধৰণৰ কিছুমান ড্ৰেছ আৰু নতুন ধৰণৰ কিছুমান, আমি যিহেতু মেকআপৰ লগতো জড়িত সমূহ আমাৰ যিসকল ৰাসৰ সমিতি, তেওঁলোকে জানে, যিসকলে বিগত বৰ্ষত আমাক মাতিছে বা আমাৰ গ্ৰুপটোক মাতিছে। গতিকে আৰু যিসকলৰ লগত আমি যোগাযোগ কৰা নাই তেওঁলোকেও চাগে নিশ্চয় আপোনালোকৰ দ্বাৰা গম পাব যে নতুনত্ব যিমানে আগবাঢ়ি গৈছে সিমানে আমি ধৰক নতুনৰ লগত মিলাই চলিবলৈ চেষ্টা কৰিছোঁ আৰু নতুন ড্ৰেছ বা মেকআপ আমি দিবলৈ ৰাইজক চেষ্টা কৰিছোঁ। ৰাইজে সন্তুষ্ট হ'লে আমি সন্তুষ্ট। বৰ্তমান আমি দেখিছোঁ আপোনাৰ এই ড্ৰেছ ভাণ্ডাৰত বহু কেইগৰাকী ব্যক্তিয়ে জড়িত হৈ আছে। এতিয়ালৈকে আপোনাৰ কেইগৰাকী ব্যক্তি আপোনাৰ লগত? হয়, এনেই আমাৰ ধৰক প্ৰায় 6-7 গৰাকী ব্যক্তি লাগি থাকে আৰু এতিয়াও ধৰক 4-5 গৰাকী লাগি আছে। আৰু অকল ড্ৰেছতেই নহয়, আমাৰ মেকআপৰ ক্ষেত্ৰতো আমাৰ গ্ৰুপটো আছে, যিহেতু প্ৰত্যেক সময়তে আহিবলৈ অকণ অসুবিধা। আমি ৰাতি যথেষ্ট দেৰি হৈ যায় এই এনেধৰণৰ কাম কৰোঁতে। আৰু ধৰক ৰাসৰ সময়ততো আছেই, ৰাসৰ সময়ত ৰাসৰ বিষয়ে যেতিয়া ওলাই যোৱা হয় তেতিয়াতো সম্পূৰ্ণ ৰাতিটো আমি কামত ব্যস্ত থাকোঁ আৰু বৰ্তমানো তেনেধৰণে এতিয়া প্ৰায় ৰাতি দিন আমাৰ কাম চলি আছে। আৰু কিছু সংখ্যক আমাৰ লগৰসকলে ধৰক আগবেলাও কৰি গুচি যায়, কিছু সংখ্যকে ভাটিবেলা সময় পায় তেওঁলোকে আহি ভাটিবেলা কৰেহি, কিছু সংখ্যকে ৰাতি আহি সময় পায় ৰাতি আহি কৰেহি। তেনেধৰণে কামখিনি আগবঢ়াই নি আছোঁ। আৰু আমি দেখিছোঁ আপোনালোকৰ এটি নতুন শিল্পী সমাজ আছে, যি গুৰুশংকৰ শিল্পী সমাজ। এই শিল্পী সমাজটোৰ লগতো আপুনি জড়িত হৈ আছে। হয়। এই শিল্পী সমাজৰ দ্বাৰা এইবাৰ কিমানখন ৰাসৰ আপোনালোকে পৰিচালনা কৰিবৰ বাবে সুযোগ পাইছে? হয়, আমাৰ এই বৰ্ষত গুৰুশংকৰ শিল্পী সমাজৰ দ্বাৰা আমি 3খনমান ৰাস ইতিমধ্যে আমি পৰিচালনাৰ সুযোগ পাইছোঁ। আৰু যিহেতু আমাৰ গুৰুশংকৰ শিল্পী সমাজ নতুন আৰু আজি 2 বছৰ ধৰি আমি আৰম্ভ কৰিছোঁ, প্ৰায় চেষ্টা কৰিছোঁ। ভাওনাৰ লগতো জড়িত, আমি ভাওনাও কৰোঁ বিভিন্ন জেগাত গৈ আৰু সম্পূৰ্ণ ড্ৰেছ মেকআপ পৰিচালনা সহ। এইবাৰো সেই তেনেকৈ 3-4খনমান ৰাস পোৱা গৈছে। 3খন এতিয়ালৈকে আমি এগ্ৰিমেণ্ট হ'ল আৰু ধৰক 2খনৰ কথা পাতি থকা হৈছে। এতিয়ালৈকে সম্পূৰ্ণৰূপে আমি এগ্ৰিমেণ্ট কৰিব পৰা নাই বা নিশ্চয় সেইখিনি পিছতীয়া ৰাস যেতিয়া নিশ্চয় হ'ব বুলি আশাবাদী আমি। শেষত আপোনালোকৰ এড্ৰেছটো একবাৰ কৈ দিয়ক। হয়, আমাৰ ড্ৰেছ ভাণ্ডাৰ বৰা পোচাক ভাণ্ডাৰ আৰু গমেৰীঘাট মিল বজাৰত, ঘাঁহিগাঁৱৰ পৰা মুকুন্দ কাকতি পথত সোমাই পেলাই প্ৰায় 3 কিলোমিটাৰ সোমালে গমেৰীঘাট মিল বজাৰতে আমাৰ বাসগৃহতে ড্ৰেছ ভাণ্ডাৰ স্থিত। আপোনালোকৰ যোগাযোগ নম্বৰটো? হয়, আমাৰ যোগাযোগ নম্বৰ 60000731 859।